নমস্কাৰ আজিৰ ভিডিঅ'টিত পঞ্চম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠ হৰণ পাঠৰ 78 পৃষ্ঠাত থকা দুটা গণিত সমাধান কৰিম। তোমালোকে ভালকৈ মনোযোগেৰে গণিত দুটা চাবা। যে আমাক কৰিব দিছে স্থানীয় মান অনুসাৰে হৰণ কৰা, যে আমি স্থানীয় মান অনুসাৰে হৰণ কৰিব লাগে। এটো দিয়া আছে 9425 হৰণ 25, অৰ্থাৎ আমি 25 এৰে 9425 হৰণ কৰিব লাগে আৰু এই হৰণটো আমি স্থানীয় মান অনুসাৰে হৰণ কৰিম। এটা সমাধান চাবা যে আমাক গণিতটোত ভাজ্য অৰ্থাৎ আমি যাক হৰণ কৰিব লাগে সেই সংখ্যাটো দিয়া আছে 9425। এতিয়া আমি যেহেতু এইটো আমাক স্থানীয় মান অনুসাৰে হৰণ কৰিব দিছে, প্ৰথমে আমি 9425ক স্থানীয় মান অনুসাৰে ভাগ কৰিব লাগিব। আমাৰ 9425 অৰ্থাৎ কি 9000 যোগ 400 যোগ 25 বা 20 যোগ 5 লিখিব পাৰোঁ। যে ইয়াত আমি লিখিম যে 9425 সমান 9000 যোগ 400 যোগ 25 লিখিছোঁ, আমি 20 যোগ 5 লিখা নাই। আমি 20 যোগ 5 নিলিখি 25 কিয় লিখিলোঁ জানানে? যে আমাক হৰণ কেৰি কৰিব দিছে 25 এৰে। যদি আমি 20 যোগ 5 লিখোঁ তেতিয়াহ'লে আমাৰ শেষৰ সংখ্যাটো 5 হ'ব আৰু 5টোত এটা অংক আছে আৰু আমি 25 এৰে হৰণ কৰিম, 25ত দুটা অংক আছে, গতিকে তেতিয়া আমাৰ এটা অসুবিধা হ'ব পাৰে। সেইকাৰণে আমি কি লিখিলোঁ 9000 যোগ 400 যোগ 25 লিখিলোঁ। এতিয়া আমি 25 এৰে আমি কি কৰিব লাগিব, 9000ক হৰণ কৰিব লাগিব, 400কো হৰণ কৰিব লাগিব আৰু 25কো হৰণ কৰিব লাগিব, অৰ্থাৎ 9000 যোগ 400 যোগ 25ক আমি 25 এৰে হৰণ কৰিম। 9000 যোগ 400 যোগ 25ক 25 এৰে হৰণ কৰিব লাগে। প্ৰথমে আমি 9000ক 25 এৰে হৰণ কৰোঁ বোলা। আমি হৰণ কৰিম 9000ক কিহেৰে কৰিম, 25 এৰে। এতিয়া চোৱা আমি হৰণটো কেনেকৈ কৰোঁ। যে আমাৰ প্ৰথমে চাই ল'বা 25ত কেইটা অংক আছে। ভাজক আমাৰ 25টো হ'ল ভাজক, অৰ্থাৎ 25 এৰে হৰণ কৰিম। ভাজকত কেইটা অংক আছে, দুটা, 2 আৰু 5। যেহেতু 25ত দুটা অংক আছে, আমি 9000ৰ প্ৰথম দুটা অংক চাই লওঁ। 9000ৰ প্ৰথম দুটা অংক হ'ল 90। এতিয়া আমি 25 এৰে প্ৰথমে 90ক হৰণ কৰিম। তোমালোকে 25ক পূৰণ কৰি চাবা, 25 এক গুণ কৰি চাবা, 25 এক গুণ 25 পাবা, 25 2 গুণ কৰিলে 50 পাবা, 25 3 গুণ কৰিলে 75 পাবা, 25 4 গুণ কৰিলে 100 পাবা। আৰু 100টো 90তকৈ ডাঙৰ হ'ব, গতিকে আমি 100লৈকে যাব নোৱাৰোঁ। তাৰ লগত কি পাইছিলোঁ আমি, 25 3 গুণ কৰি চালে পাবা 75, গতিকে 25 এৰে 90ক যাব 75 বাৰ 75। এতিয়া আমি হৰণৰ নিয়মমতে 90ৰ পৰা 75টো বিয়োগ কৰিব লাগিব। এতিয়া আমি 90ৰ পৰা 75 বিয়োগ কৰিলে পাম আমি 15। এতিয়া আমাৰ ওপৰত কিবা নামি আহিবলগীয়া সংখ্যা আছেনে চাম। যে আমাৰ 90ৰ কাষত কি আছে, শূন্য এটা আছিল, সেই শূন্যটো নামি আহিব আৰু সেইটো নামি অহাৰ লগে লগে হ'ল আমাৰ সংখ্যাটো 150, 150। এতিয়া তোমালোকে 25ৰ ভাগটো চাই যাবা, 25ক পূৰণ কৰি গৈ থাকিলে পাম আমি 25 6 গুণ 150 পাম, অৰ্থাৎ 6 বাৰ যাব। ওপৰত 6 লিখিলোঁ আৰু 25 6 গুণ হ'ল 150। এতিয়া আমি কি কৰিম, হৰণৰ নিয়মমতে 150ৰ পৰা 150 বিয়োগ কৰিম আৰু 150ৰ পৰা 150 বিয়োগ কৰিলে শূন্য পাওঁ। গতিকে আমি শূন্যটো লিখা নাই, যিহেতু আৰু আমাৰ আৰু নামি আহিবলগীয়া সংখ্যা আছে। চোৱাচোন নামি আহিবলগীয়া আমাৰ সংখ্যা এটা আছে, এইটো শূন্য নামি আহিব লগা আছে, এই শূন্যটো নামি আহিল। আৰু এই শূন্যটোক 25 কিমান বাৰ যাব, যে আমাৰ কোনো সংখ্যাৰে যদি আমি শূন্য হৰণ কৰোঁ সদায় 0 বাৰে যায়, তো কিমান বাৰ যাব, 0 বাৰ যাব আৰু হ'ব 0, 25 0 গুণ 0। যে আমি এইটো হৰণ কৰিলোঁ, এতিয়া 0ৰ পৰা 0 বিয়োগ কৰা, ভাগ শেষ 0। যে আমি 25 এৰে 9000 হৰণ কৰিলোঁ, হৰণ কৰি আমি কি পালোঁ, যে আমাৰ ভাগফল পালোঁ 360 আৰু ভাগ শেষ পালোঁ 0। এইবাৰ আমি 25 এৰে কাক হৰণ কৰিব লাগিব কোৱাচোন। এইবাৰ আমি 25 এৰে 400ক হৰণ কৰিম। হৰণটো চাবা, 25 এৰে হৰণ কৰিম 400ক। যে আমাৰ 25ত দুটা অংক, 400ৰ দুটা অংক লৈ লোৱা প্ৰথমে, 400ৰ দুটা অংক হ'ব 40। এতিয়া 25 এৰেনো 40ক কিমান বাৰ যাব, আমি জানো 25 1 গুণ 25, 25 2 গুণ 50, 25 2 গুণ কৰিলে 40তকৈ ডাঙৰ হৈ যায়, 50টো 40তকৈ ডাঙৰ, গতিকে কিমান বাৰ যাব, এবাৰ যাব, 25 1 গুণ 25। এতিয়া 40ৰ পৰা 25টো বিয়োগ কৰা, 40ৰ পৰা 25 বিয়োগ কৰিলে পাবা 15। নামি আহিবলগীয়া সংখ্যা আছেনে চোৱা, নামি আহিবলগীয়া অংক এটা আমাৰ আছে, শূন্য আছে, এই শূন্যটো নামি আহিল।
নামি আহি হ'ল 150 এতিয়া 25 150ক আমি পাইছোঁ আগতে 6 বাৰ যায় 6 লিখিলোঁ 25 6 গুণ 150 এতিয়া এইটো বিয়োগ কৰিলে পাম 0 যে আমি 25 4 হৰণ কৰিলোঁ কৰি এইবাৰ ভাগফল পালোঁ 16 আৰু ভাগ 1 পালোঁ 0 আৰু আমাৰ বাকী হৰণ কৰিব লগা বাকী সংখ্যা এটা আছে সেইটো হ'ল 25 এইবাৰ আমি সেইটো কৰিম 25 25টোক হৰণ কৰিম আৰু 25 25 হৰণ কৰিলে যাব আমাৰ একবাৰ 1 গুণ 25 ভাগ শেষ হ'ব 0 এতিয়া চোৱা আমি তিনিটা হৰণ কৰিলোঁ তিনিটাতে ভাগফল কি পালোঁ প্ৰথমটোত ভাগফল পালোঁ 360 দ্বিতীয়টোত ভাগফল পালোঁ 16 আৰু তৃতীয়টোত ভাগফল পালোঁ 1 এতিয়া আমাৰ মুঠ ভাগফল কি হ'ব যে 9425ক যি 25 হৰণ কৰিছিলোঁ সেই ভাগফলটো কি হ'ব সেই ভাগফলটো হ'ব আমি তিনিটা গণিততে পোৱা ভাগফলৰ যোগফল আমাৰ ভাগফল কি হ'ব যে তিনিটা গণিতত পোৱা ভাগফলৰ যোগফল অৰ্থাৎ 360 যোগ 16 যোগ 1 আৰু এইকেইটা যোগ কৰি পালোঁ আমি 377 আৰু আমাৰ ভাগ শেষ কি হ'ব জানানে ভাগ শেষ হ'ব আমাৰ শেষৰটো গণিত শেষৰটো কি আছিল 25 25 হৰণ কৰিছিলোঁ সেই শেষৰটো গণিতৰ ভাগ শেষটো আৰু সেইটো গণিতত ভাগ শেষ আছিল আমাৰ 0 গতিকে ভাগ শেষ হ'ব 0 তো বুজি পাইছা চাগে তোমালোকে কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা এতিয়া আমি বিটো কৰিম বিটো স্থানমান অনুসাৰে হৰণ কৰিব দিছে যে আমাৰ 1038ক 18ৰে হৰণ কৰিব দিছে এইটো গণিতটো আমি কি কৰিম প্ৰথমে আমি 1038ক স্থানমান অনুসাৰে ভাঙি ল'লে আমি কি পাম যে 1038 সমান 1000 যোগ 8 যোগ 30 এতিয়া আমি কি কৰিব লাগিব 1000 যোগ 8 যোগ 30ক 18ৰে হৰণ কৰিব লাগিব আমি প্ৰথমে কাক হৰণ কৰিম 18ৰে প্ৰথম আমি 1000ক 18ৰে হৰণ কৰিম হৰণটো চাও বলা ইয়াত আমাৰ ভাজ্য হ'ল 1000 ভাজক হ'ল 18 1000টো ভিতৰত লিখিলোঁ আৰু ভাজকটো 18টো বাহিৰত লিখিলোঁ এতিয়া তোমালোকৰ ভালকৈ চাবা যে আমি হৰণ কৰিম 18ৰে 18ৰ দুটা অংক আছে গতিকে আমি ভাজ্যৰ দুটা অংক ল'ম দুটা অংক ল'লে কিমান হ'ব চোৱা ইয়াত যে 1000 ভাজ আমি দুটা অংক লওঁ প্ৰথম 10 পাম কিন্তু আমি 18ৰে 10ক হৰণ দিব নোৱাৰোঁ গতিকে এইবাৰ আমি কি কৰিব লাগিব তিনিটা অংক ল'ব লাগিব আৰু তিনিটা অংক ল'লে হ'ব আমাৰ 100 এতিয়া 18ৰে 100ক কিমান বাৰনো যায় তোমালোকে কৰি চাবা কৰি চালে গম পাবা যে 18ৰে 100ক যায় 5 বাৰ আৰু আমি 5 18 গুণ পাওঁ 90 এতিয়া আমি 100ৰ পৰা 90টো বিয়োগ কৰিম আৰু যদি আমি 100ৰ পৰা 90 বিয়োগ কৰোঁ তেতিয়া আমি কিমান পাওঁ আমি পাম 10 নেক্সট আমাৰ নামি আহিবলগীয়া কিবা অংক আছে না চোৱা নামি আহিব লগা অংক এটা আছে 0 এই 0টো নামি আহি হ'ল আৰু 100 আমি তাকোটোত কৰিলৈ 90 18ৰে 100ক 5 বাৰ যায় 5 18 গুণ হ'ল 90 আৰু বিয়োগ কৰি ভাগ শেষ পালোঁ 10 তোমালোকে আমি যে আগৰটো কৰিছিলোঁ আগৰটোত কিন্তু ভাগ শেষ 0 পাইছিলোঁ এইবাৰ কিন্তু অলপ ব্যতিক্ৰম হ'ল এইবাৰ ভাগ শেষ পালোঁ 10 এতিয়া তোমালোকে কৈছোঁ আমি 10টো কি কৰিব লাগিব এই যে আমি ভাগ শেষ 10 পালোঁ এই 10টো আমি ইয়াৰ পিছত যাক হৰণ কৰিম যি ভাজ্য হ'ব তাৰ লগত যোগ দিম অৰ্থাৎ আমি 1038ক যি ভাঙিছিলোঁ আমি কেনেকৈ ভাঙিছিলোঁ 1000 যোগ 8 যোগ 30 আমি তাৰে 1000 হৰণ কৰিলোঁ এইবাৰ কি আছে 8 আছে এই আমি 10টো সেই 8ৰ লগত যোগ দিব লাগিব কি কৰিম আমি 10টো 8ৰ লগত যোগ দিব লাগিব বুজি পাইছা নে যে আমাৰ 8টো আছিল যি 1000 যোগ 8 সেই 8ৰ লগত আমি এই 10টো যোগ কৰিম আৰু 8ৰ লগত 10 যোগ কৰিলে পাম 8 10 এইবাৰ আমাৰ ভাজ্য হ'ব 810 এইবাৰ ভাজ্য 8 নহয় ভাজ্য হ'ব 810 810 হ'ব আমাৰ ভাজ্য আৰু ভাজকটো 18 যে এইবাৰ আমি এই চিন এডাল দি ল'লোঁ লৈ হৰণটো এইফালে কৰিম ইয়াত আমাৰ এইবাৰ ভাজ্য হ'ল 810 ভাজক হ'ল 18 এতিয়া 18ৰে 810ক কিমান বাৰ যায় আমি সেইটো কৰিম প্ৰথমে আমি ইয়াত 18 দুটা অংক 18ৰ দুটা অংক ল'ম অৰ্থাৎ আমি 81 এতিয়া 81 নো 18ৰে কিমান বাৰ যায় তোমালোকে 18 দি পুরো ভাগটো চালে গম পাবা 4 বাৰ যাব 18 4 গুণ হ'ল 72 এতিয়া আমি 81 পৰা 72 টো বিয়োগ কৰিম আৰু বিয়োগ কৰিলে পাম আমি 9 আমি 81 পৰা 72 বিয়োগ কৰি পালো 9
এতিয়া আমাৰ নামি আহিব লগা অংক এটা আছে 0 শূন্যটো নমাই আনা শূন্যটো নামি আহিব আহি হ'ল 90 আৰু 18ৰে 90ক যাব কিমান বাৰ 5 বাৰ 5 বাৰ দিয়া 5 18 গুণ হ'ল 90 এতিয়া আমি এইটো বিয়োগ কৰিলে পাবা ভাগশেষ 0 এইবাৰ আমি ভাগশেষ 0 পালো গতিকে আমি এইবাৰ 30ৰ লগত একো যোগ কৰিব নালাগে এতিয়া আমি এইবাৰ ডাইৰেক্ট কি কৰিম 18ৰে 30ক হৰণ কৰিলে হ'ব এইবাৰ আমাৰ ভাজ্য 30 হ'ল আৰু ভাজক হ'ল 18 আৰু 18ৰে 30ক যাব আমাৰ একবাৰ আমি এবাৰ দিম 1 18 গুণ 18 30ৰ পৰা 18 বিয়োগ কৰা কিমান পালা 12 এতিয়া আমি এইবাৰ তিনিটা গণিতত তিনিটা ভাগফল পাইছিলোঁ কি পাইছোঁ প্ৰথমটোত ভাগফল পাইছোঁ 55 55 সেকেণ্ডটোত পাইছোঁ 45 45 আৰু শেষৰটোত পাইছোঁ 1 পাইছোঁ এইবাৰ আমাৰ ভাগফলৰ ক্ষেত্ৰত আগৰ দৰেয়ে তিনিটা ভাগফল যোগ কৰিম যে ভাগফল হ'ব 55 + 45 + 1 সমান 101 আৰু ভাগশেষ কি হ'ব জানানে ভাগশেষ কিন্তু তিনিটা ভাগশেষ যোগ নহয় দেই ভাগশেষ হ'ব শেষৰ ভাগশেষটো শেষত আমি কি কৰিছিলোঁ যি 30ক যে হৰণ কৰিছিলোঁ 18ৰে সেইটোৰ ভাগশেষটোৱে ভাগশেষ হ'ব আৰু শেষৰ ভাগশেষ কিমান আছিল 12 গতিকে ভাগশেষ হ'ব 12 ঠিক আছে কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা